আজি মহা অষ্টমী। এই মহা অষ্টমীৰ নিশা 11 বজাৰ পিছত সন্ধি পূজাৰ এই বিশাল আয়োজন। আয়তীসকলে ধৰ্মপ্ৰাণ ৰাইজে ইয়াত সন্ধি পূজাৰ কাৰণে ইয়াত আয়োজন কৰিছে, চাকি বন্তি জ্বলাইছে। দুৰ্গা মাৰ ওচৰত নিজৰ মনৰ বাঞ্ছা পূৰণ হোৱাৰ কাৰণে ইয়াত বন্তি জ্বলাইছে। এয়া হাফু ৰাজঘাটৰ শাৰদীয় দুৰ্গা পূজা। আজি বুলদীয়া নৱমী পূজা আৰু এই নৱমী পূজাৰ হাফুৰ ৰাজঘাটত বহুত মানুহৰ ভিৰ, লাঙি নিচিঙা ভিৰ। আমি এই শাৰদীয় দুৰ্গা পূজাৰ বিশেষ প্ৰশাসন বিভাগ পাইছোঁ। কোনখনৰ পৰা আহিছে? মানুহ আহিছে আৰু চৰকাৰৰ নীতি নিৰ্দেশ ক্ৰমে আমাৰ সকল মানি চলি প্ৰশাসন বিভাগ ইয়াত বহুত ৰাইজ আজি হৈছে। পূজাৰ হেৰি কেনেকুৱা চলি আছে? বৰ্তমান ভূতপূৰ্ব মানুহ হৈছে হাফুৰ দুৰ্গা মন্দিৰত। আজিতো বহুত আজিও ভয়ানক। যোৱাকালি ইতিহাস ৰেকৰ্ড কৰিছে আৰু মই ডাঙৰ হোৱাৰ পৰা প্ৰথম দেখিছোঁ 102তমত যিখিনি মানুহ হৈছে যোৱাকালি প্ৰথম হৈছে। পূৰা শৃংখলাভাৱে একদম সুন্দৰ প্ৰট'কল মানি মানুহবিলাক আহিছে আৰু সেইকাৰণে ভাল লাগিছে। খুব ডিচিপ্লিনত মানুহবিলাকে সেৱা অৰ্পণ কৰি মা দুৰ্গাৰ আশীৰ্বাদ গ্ৰহণ কৰি তেখেতসকলে সুন্দৰভাৱে ঘৰলৈ গুচি গৈছে। থেংক ইউ বহুত ধন্যবাদ। এয়া আমাৰ প্ৰশাসন বিভাগ ইয়াতে আছে। আপুনি কিবা ক'ব নেকি? নাই, ক'বলৈ আৰু কি 14 এপ্ৰিলৰ পৰা আহিছোঁ। গোটেই পূজা উপলক্ষে মানুহ ভিৰ হৈছে। মানুহখিনি অলপ প্ৰট'কলবিলাক মানি লৈছে। মানিলে আমিও যিখিনি পাৰিছোঁ সেইখিনি সহায় কৰিছোঁ। ল'ৰা ছোৱালী আহিছে, ল'ৰা ছোৱালী হয়তো ছাইডত ডাইনা চাইডে লৈ আমি কৈছোঁ বাই চাইডে লওক। আৰামত মানুহখিনি অহা যোৱা কৰিছে। কোনো গণ্ডগোল কোনো একো হোৱা নাই। ধন্যবাদ আপোনাক, বহুত ধন্যবাদ। আপুনি কিবা ক'ব নেকি? ঠিক আছে, বহুত ধন্যবাদ। আমি শাৰদীয় দুৰ্গা পূজাৰ